হেল্ল' ফ্ৰেণ্ডছ, নৰ্থ ইষ্টৰ যোনটো পিক অৰ্গেনাইজেশ্যন এটা আছে যাক কোৱা হয় নিফা বুলি, NEPPFA, সিহঁতে আমাৰ অসমৰ যোনবিলাক ফাৰ্মাৰ আছে, যোনবিলাকে অৰ্গেনাইজেশ্যনটোৰ লগত লিংক হোৱা নাই বা ৰেজিষ্টাৰ কৰা নাই, সিহঁতক ৰেজিষ্টাৰ কৰিব কৈছে। তো মই কেনেকৈ ৰেজিষ্টাৰ কৰিব সকলোবোৰ তথ্য মই জনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। মই ডিছক্ৰিপশ্যনত এনেধৰণৰ এটা লিংক দি দিম। সেই লিংকটোত যাই পেলাই আপোনালোকে টাচ কৰিলে হ'ল, এখন নতুন পেজ খোলা যাব। ইয়াত লিখা আছে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ পিক ডাটা এছাম, মানে আপোনাৰ প্ৰত্যেকখন জিলাৰে মানে ডাটাবোৰ ল'ব। তো প্ৰথম পইণ্টটোত আপোনাৰ নামটো লিখিব লাগিব, আপোনাৰ নামটো। ছেকেণ্ড পইণ্টটোত কণ্টেক্ট নাম্বাৰ, তো আপোনাৰ যোনটো ফোন নাম্বাৰ চলি আছে বৰ্তমান সেইটো ফোন নাম্বাৰ দিব, আৰু অন্য এটা নাম্বাৰো দি দিব। যেতিয়া এইটো নাম্বাৰত নাপালে এইটো নাম্বাৰত পায়। আৰু আপোনাৰ ফাৰ্মখন কোনখিনি জাগাত আছে বা কোনখন ডিষ্ট্ৰিক্টত আছে সেইখিনি তথ্য আপুনি দিব। ইয়াত আপুনি পোষ্ট অফিচ, ডিষ্ট্ৰিক্টখনৰ নাম, ভিলেজৰ নাম সকলোবোৰ দি দিব, পিন কোডটো দি দিব। নেক্সট আপোনাৰ ইয়াতে পিন কোড বিচাৰিছে, তো আপোনাৰ ফাৰ্মখন যোনখন ডিষ্ট্ৰিক্টত আছে, যোনটো পিন কোডত আছে সেই পিন কোডটো দিব। ইয়াতে ডিষ্ট্ৰিক্ট কেইখন দি দিয়া আছে, এইটোত আপুনি টাচ কৰি দিলে আপোনাৰ ডিষ্ট্ৰিক্টকেইখন চিলেক্ট কৰিলে হ'ল, যোনখন ডিষ্ট্ৰিক্টৰ আপুনি হয়। তাৰপিছত আপোনাৰ ভেটেনাৰী ব্লক, তো আপোনাৰ কোনটো ভেটেনাৰী ব্লক পৰে আপোনাৰ ডিষ্ট্ৰিক্টৰ, তো সেইটো দি দিব। আৰু নেক্সট আপোনাৰ কৈছে নিয়াৰেষ্ট ভেটেনাৰী ফেচিলিটি, তো আপোনাৰ গাঁৱত ভেটেনাৰী থাকিব পাৰে, যোনখন আপোনাৰ ফাৰ্মৰ পৰা যোনখন আপোনাৰ একদম নিয়াৰেষ্ট আছে সেইখন ভেটেনাৰীৰ নামটো দিব ইয়াত। তো তাৰপিছত দিছে নাম্বাৰ অফ ব্ৰিডিং এনিমেল, তো আপোনাৰ পোৱালি জগোৱাৰ বাবে কিমানটা মাইকী গাহৰি আছে, তো ইয়াত কিমানটা সংখ্যা দিব দিছে। তাৰপিছত দিছে নাম্বাৰ অফ ফেটেনাৰ্ছ, তো মাংস কৰাৰ বাবে, বিক্ৰী কৰাৰ বাবে কিমানটা আপুনি গাহৰি পুহিছে তাৰে সংখ্যাটো দিব দিছে। নাম্বাৰ অফ পিগলেটছ, আপোনাৰ তাত গাহৰি পোৱালি বৰ্তমান যিমানটা আছে তাৰে সংখ্যাটো দিব। এনি মৰ্টেলিটি ইন লাষ্ট 1 month, এই 1 মাহৰ ভিতৰত আপোনাৰ ফাৰ্মত মানে পিক মৰিছে নেকি, গাহৰিৰ পোৱালি হওক বা গাহৰি মৰিছে নেকি সেইটো সুধিছে। যদি মৰিছে আপুনি সংখ্যাটো দি দিব কিমানটা মৰিছে। হেভ ইউ কনক্ৰিট ফ্ল'ৰ ইন দ্য ফাৰ্ম, আপোনাৰ ফাৰ্মখন পকী হয়নে নহয় সুধিছে। যদি আপোনাৰ ফাৰ্মখনৰ ফ্ল'ৰখন চিমেণ্টেৰে বনাইছে, পকী হয়, তেতিয়াহ'লে য়েছ ক্লিক কৰিব, আৰু যদি মাটিৰ হয় তেতিয়াহ'লে আপুনি ন' ক্লিক কৰিলে হ'ল। ইয়াত আপোনাক সুধিছে যে আপুনি যোনখিনি তথ্য দিছে সেই সকলোবোৰ তথ্য সঁচা, তো আপুনি ইয়াত য়েছত ক্লিক কৰিব। তাৰে পাছত আপুনি ছাবমিট বটনটোত ক্লিক কৰিলে হ'ল।